অন্ধবিশ্বাস বুলি ধৰি তথাপিও আছে নে নাই আহকচোন আজি সেই বিষয়তে অলপ আলোচনা কৰোঁ। মোৰ মতেদি কিন্তু ভগৱান আছে, কিন্তু কিছুমানে সুধিব কি প্ৰমাণ আছে। প্ৰমাণ মানে আপোনালোকে ভগৱানক অনুভৱ কৰিব পাৰে, ঠিক আছে। ভগৱানক যদি একদম শান্তিভাৱে চকু মুজি শান্তিভাৱে একদম মনটো স্থিৰ কৰি ভাবে নিশ্চয় পাব। মোৰ মতে দি দিয়ক। আৰু ভূত প্ৰেতৰ কথা ক'লোঁ, ভূত প্ৰেত বোলা বস্তু নাই, কিন্তু আত্মা আছে। মানুহৰ দেহৰে মৃত্যু হয়, আত্মাৰ কেতিয়াও মৃত্যু নহয়। আমি সকলোৱে জানো আত্মা অজৰ অমৰ। চ' মোৰ কাৰণে আত্মা আছে। এই আত্মাই কিছুমান ভাল আত্মা কিছুমান বেয়া আত্মা থাকে, যাক বেয়া আত্মাবোৰ যিবোৰে তাৰমানে কিছুমান ঠাই নিজৰ কৰি লয়, সেই ঠাইত কোনোবা গ'লে ধৰে বা কিবা কৰে। চ' সেইবোৰক আমি ভূত বুলি কওঁ, ভূত প্ৰেত। চ' এইবিলাক একো নাই, আত্মা আছে, মোৰ মতেদি ভগৱান আছে। চ' এইখিনি, থেংক ইউ। ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইবটো কৰিবই। থেংক ইউ। মোৰ মতেদি কিন্তু ভগৱান আছে দিয়ক। আপোনালোকৰ মতে আছে নে নাই জনাওক কমেণ্ট কৰি।